কবিতাৰ শিৰোনাম কিহৰ বাবে এই অহংকাৰ? কিহৰ বাবে কৰিছা এই অহংকাৰ? কাৰ বাবে কৰিছা এই ব্যৱহাৰ? পৰিধি জানো আছে জীৱনৰ, সীমা জানো আছে সুখ দুখৰ? তেন্তে পৰিধিবিহীন সীমাবিহীন জীৱনৰ সুখ আনন্দৰ বাবে কিয় কৰিছা এনে ব্যৱহাৰ? তোমাৰ খন্তেকীয়া সুখৰ বাবে তুচ্ছ তাচ্ছিল্যৰে ভৰাই তুলিছা আৰ্তজনৰ জীৱন। টানকৈ আঁতি আঁতি বান্ধি থোৱা পেটৰ গামোচাখন খুলি ক্ষুধা দূৰ কৰিব পাৰিছা জানো তেওঁলোকৰ? তেন্তে কিহৰ বাবে কৰিছা এই অহংকাৰ? তোমাৰ আছে, তুমি উপভোগ কৰা, কিন্তু সততা ন্যায়ক পৰিহাৰ কৰি নহয়। এবাৰ ভাবাচোন, চিৰদিন থাকিব পাৰিবা জানো এই সকলোবোৰৰ মাজত? এদিনতো তুমিও যাব লাগিব, তুমি, মই, সকলো। বাস্তৱ এক নিষ্ঠুৰ সত্য, স্বীকাৰ কৰিবই লাগিব।